So hello and greetings everyone. So আজি আমি এতিয়া কৰিম exercise 3.5 ৰ বাকি যিকিটা আমাৰ question number 4 ৰ যিকিটা question আছে পাঁচটা question আছে in total. So এই পাঁচটা question আমি ইয়াত কৰিম হয় লাষ্ট ক্লাছত তোমালোকক মই কৈছিলো যে মানে যোৱা কালি তোমালোকে পাইছিলা যে যেহেতু মানে এই যেটো এক্সাৰসাইজ আছে বহুত বেছি দীঘল হয় আকৌ অলৰেডি আমাৰ কি হৈছিলে এপ্ৰক্সিমেটলি 1 ঘণ্টা মান হৈ গৈছিলে সো মই এইখিনি দিয়া নাছিল আজি এতিয়া এইখিনি তোমালোকে পাইছা যেটো এতিয়া চাবা ইয়াৰে আগত দুটা চলকক ৰৈখিক সমীকৰণ জোৰৰ অলৰেডি পাঁচটা আমাৰ যেটো মানে ক্লাস হৈ গৈছে এই ক্লাসসমূহ আমাৰ ইয়াতে তোমালোকে যদি যোৱা ইয়াতে প্লেলিষ্টত যোৱা তেতিয়ালে একেবাৰে স্পেসিফিক কে পাবা ইমান ধুনিয়াকে পাবা যে কোনোবা যদি এপত আছে তেনেকে পাবা মানে স্পেসিফিক এপত ওকে সো তাৰে যদি তোমালোকে বিচাৰি নোপোৱা ডেসক্ৰিপচনত লিংকটো দিয়া থাকিব চাই লব পাৰিবা এন্ড অলৰেডি আমাৰ চাৰিটা পদ্ধতি লৈখিক পদ্ধতি প্ৰতিস্থাপন হপনে এন্ড বজ্ৰকৰণ বা তিৰ্যকৰণ পদ্ধতি আমি অলৰেডি শিকাইছো ইয়াতে আজি আমাৰ বজ্ৰকৰণ পদ্ধতি এক্সাৰসাইজ 3.5 যিকিটা ৰিমেইনিং কোৱেশ্চন আছে এই কোৱেশ্চন কিটা আমি আকৌ তোমালোকে যদি ভিডিঅ যদি স্লো হৈ পোৱা তেতিয়া ইউটিউবৰ সেটিংছত গৈ পিনে ফাষ্ট কৰি ল'ব পাৰিবা ওকে যদি ফাষ্ট তো মই নপাৰাম ইয়াত বেছি একেবাৰে স্লো গৈ আছো যিমান পাৰো স্পেশালি অফলাইনত আমি বহুত বেছি স্লো যাই আছো ইয়াতে ওকে সো বাট নিজৰ এডজাস্টমেন্টৰ ওপৰত ভিডিঅ কৰি পিনে কৰিব কিবা যদি সমস্যা থাকে মোক কমেন্ট সেকশনত জনাব পাৰা মই ডেফিনেটলি ৰিপ্লাই কৰিম এন্ড ট্ৰাই কৰিম এট লিষ্ট এনে আছে তলৰ সমস্যাবোৰ কোৱেশ্চন নম্বৰ 47 তলৰ সমস্যাবোৰক লৈ ৰৈখিক সমীকৰণ জোৰ গঠন কৰা আৰু যিকোনো বীজগণিতীয় পদ্ধতিৰে সিহঁতৰ সমাধান দিব যিকোনো বীজগণিতীয় পদ্ধতি তাৰ পিছত এনেকৈ কৈছিল ব্ৰেকেটত এনে কৈছিল যদি বৰ্তে মানে কি যদি আছে বা যদি সংগত হয় সংগত কেতিয়া হৈছিল যেতিয়া অদ্বিতীয় সমাধান আছিল নাইবা আমাৰ অসীম সংখ্যক সমাধান আছিল তেতিয়া আমাৰ সংগত হৈছিল এতিয়া যদি তুমি লক্ষ্য কৰা এটা মই তোমাক কৈ দিছো যদি লক্ষ্য কৰা ইয়াতে আমাৰ বৰ্তে বুলি কৈছে নহয় আমি কি কৰিব লাগে a1/a2 b1/b2 c1/c2 এইবিলাক আমি চেক কৰি চাব লাগে বাট ইয়াতে যেহেতু আমাক কোৱেশ্চন কিটা মানে বৰ্তা হিচাপে দিছে গতিকে পাঁচটা কোৱেশ্চন আছে পাঁচটা কোৱেশ্চন আমাৰ বৰ্তা হিচাপে আছে গতিকে আমি কি কৰিম জানানে ডাইৰেক্টলি কোৱেশ্চন কিটা কৰিম যদি বৰ্তে নে নবৰ্তে এটা আমি চেক নকৰিলেও কথা নাই যেহেতু ইয়াতে দিছে এটা আমি চেক কৰি কিনে দেখুৱাই দিম দিয়া প্ৰথমে এক নম্বৰ কোৱেশ্চনটো আমি ইয়াতে পঢ়িছো কোন ছাত্ৰাবাসৰ মানে হোষ্টেলৰ মাহেকীয়া মাচুলৰ এটা নিৰ্দিষ্ট অংশ আৰু বাকিখিনি এজনে মেছত কিমান দিন খাদ্য গ্ৰহণ কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰি দিব লগা হয় যেতিয়া এজন ছাত্ৰ এ 20 দিন খাদ্য খায় তেতিয়া ছাত্ৰাবাসৰ মাচুল দিব লগা হয় 1000 টকা আকৌ এজন ছাত্ৰী যদি 26 দিন খাদ্য খাব লগা হয় মাচুল দিব লাগে 1180 টকা নিৰ্দিষ্ট মাচুল আৰু প্ৰতিদিনৰ খাদ্যৰ দাম দিব আমাক যি উলিয়াব দিছে সেইটো আমি ধৰি লম নিৰ্দিষ্ট মাচুল প্লিজ এক্সকিউজ মাই বেড হ্যান্ডৰাইটিং জাস্ট চিনি পালে হ'ব প্ৰতিদিনৰ মাচুল প্ৰতিদিনৰ মাচুল according to condition মানে কি হৈছে যাবা এখন হোষ্টেল আছে হোষ্টেলত কি হয় তুমি হোষ্টেলত যেহেতু তুমি থাকিবা ডেফিনেটলি কিবা এটা পইচা এটা দিব লাগিব সেইটো x তাৰ পাছত তুমি সদায় খোৱাৰ ওপৰত ভিত্তি কৰি y পইচা এটা দিব লাগিব এটা চোৱা যদি তুমি এদিন খোৱা তেতিয়ালে 1y দিব লাগিব যদি দুদিন খোৱা twice y দিব লাগিব তিনি দিন খালে thrice y দিব লাগিব এতিয়া যেতিয়া তুমি টোটালত দিব লাগিব ডেফিনেটলি এটা কি হ'ব যোগ হ'ব তিনি দিন খালে thrice y দিব লাগিব মানে এনে ধৰাছো তুমি হোষ্টেলত থকাৰ বাবে তুমি 500 টকা দিব লাগে আকৌ সদায় খোৱাৰ বাবে তুমি 550 টকা দিব লাগে তুমি দুই দিন খালা কেই দিন খাইছা দুই দিন সো 50 পুৰা 2 মানে তুমি 100 টকা খাইছা থকাৰ বাবে 500 টকা মুঠ কিমান টকা দিব লাগিব মুঠ দিব লাগিব তুমি 600 টকা সো এইখিনি কনসেপ্ট ইয়াতে আমি ইউজ কৰিম আকৰ্ডিং টু কন্ডিশন কি কোৱা হৈছে এ নামৰ এজন লৰাই কি কৰিছে 20 দিন খাদ্য খাইছে 20 দিন খাদ্য খোৱাত কিমান টকা দিব লগা হৈছে 1000 টকা কিমান টকা 20 দিন খাদ্য খালেও তেওঁ নিৰ্দিষ্ট মাচুলটো তেওঁ দিবই লাগিব যোগ কিমান দিনৰ খাদ্যৰ বাবে 20 দিনৰ কাৰণে কিয়নো এক দিনত y 20 দিনত 20 হয় মানে x + 20y will be 1000 ইয়াৰ পৰা x ৰ মান উলিয়াই লোৱা x = 1000 - 20 y ওকে and b নামৰ এজন ল'ৰা আছে তেওঁ কি কৰে তেওঁ 26 দিন খাইছে সো x + 26y = তেওঁ কিমান দিছে 1180 টকা সো এটো হলো আমি এক নম্বৰ বুলি ধৰিলো এটা এক নম্বৰৰ পৰা যেটো আমাৰ ইয়াতে বৰ্তে নে নবৰ্তে যদি চেক কৰি ল'ব লাগে আচ্ছা তেতিয়ালে এইটোক এক নম্বৰ ধৰি ল'বা এইটোক দুই নম্বৰ ধৰি ল'বা a1/a2 b1/b2 এইটো তোমালোকে চেক কৰি ল'বা ওকে চেক কৰি লোৱাৰ পিছত তাত দেখাই পাবা যে a1/a2 b1/b2 সমান নহয় গতিকে আমাৰ ইয়াত মূল বৰ্তিটা আমি এইটো সমাধান কৰিব লাগিব তেতিয়া এটা কাম কৰিছো দিয়া মই কৰি দিছো দিয়া পিছত আকৌ কমেন্টত কবা যে বুজি নাপালো তেতিয়া আকৌ কৰি দিব লাগিব তাতকে মই কৰিছো এইটো হ'ব এক নম্বৰ সমীকৰণ এইটো এতিয়া নাও বৰ্তে নে নবৰ্তে চেক কৰিব দিছেনে
a1 by a2 কি হ'ব ইয়াৰে x ৰ হক 1 ইয়াৰে 1 so that means b1 by b2 চেক কৰিবা 20 by 26 which should be 10 by 30 ইয়াত লিখিম যেহেতু a1 by a2 not equal to b1 by b2 বৰ্তে মানে কি আমাৰ आंसर ইয়াতে আছে এনেকৈ আমি লিখিলো আৰু পিছত ইয়াতে লিখিম Yeah. X number equal to yes, x plus 20y. X plus 20y equal to 1000. So x equal to 1000. প্ৰতিস্থাপন পদ্ধতি মানে এইটো ধৰিছে 3 নম্বৰ এতিয়া যদি চোৱা x ৰ মানটো তুমি 1 নম্বৰৰ পৰা উলিয়াইছা সটা কিমান পাবা 2 নম্বৰৰ পাবা x ৰ ঠাইত তুমি কি লিখিবা 1000 minus 20y plus 26 ইয়াতে আছে অলৰেডি দেখিনি হয় equal to 1 1 8 0 ছয়টা y equal to 1 1 8 0 বিয়োগ 1000 sorry 6 টি ইয়াৰ লগত পূৰণ হৈছে y লগত এইখিনি গলে হৰণ হ'ব 11 আছিল পৰা 1000 যদি যায় তেতিয়া আমাৰ কিমান থাকিব 180 থাকিব which should be 30 y equal to 3 নম্বৰৰ যদি y ৰ মান যদি বহুৱাই দিয়া 3 নম্বৰ y মান যদি বহুৱাই দিয়া x equal to 1000 বিয়োগ 20 পূৰণ 30 which should be 1000 বিয়োগ 600 which should be eventually 400 মানে আমি নিৰ্দিষ্ট মাছৰ কিমান পাইছো 400 টকা তেওঁ নিৰ্দিষ্ট মাছৰ দিব লাগিব আৰু প্ৰতিদিনে খাদ্য খোৱাবে মানে এদিন যদি খাই 30 টকা দুদিন খালে 60 টকা তেনেকৈ দিব লাগিব ওকে এটাকে নিৰ্দিষ্ট মাছৰ equal to 400 প্ৰতিদিনৰ মাছৰ equal to 30 এটা টকা বুলি লিখিবা টকা বুলি লিখিবা কইটো বাবা आंसर স্ক্রিনশট লৈ লোৱা বা লিখিবা ওকে ইজি হয় বহুত বেছি কোৱেশ্চন বিলাক জাস্ট আমি ফৰ্মুলা এটা বনাব জানিব লাগে এটা এখিনি কনসেপ্টখিনি আমি বুজা ট্ৰাই কৰিম ওকে যেহেতু ইজি মই ইমান বেছি আকৌ তোমাক জোৰ দি থকা নাই তোমালোকে জানাই একেবাৰে প্ৰেক্টিকেল বস্তু হয় বাট বুজি নাপালে কবা বেলেগ বেলেগ পদ্ধতি আমি ব্যৱহাৰ কৰি পিনে ইন্ডিভিজুৱেলি প্ৰতিটা কোৱেশ্চন আপলোড কৰি দিম যদি লাগে তেনেকৈ এবাৰ আইছো কোৱেশ্চন নম্বৰ 2 লৈকে কোৱেশ্চন নম্বৰ 2 যেটো আছে ভগ্নাংশৰ ওপৰত দিছে চাগে অলৰেডি এনেকুৱা কোৱেশ্চন তোমালোকে বহুতবাৰ কৰিছে সো কি লাগিব কৰিম এনে কৈছে এটা ভগ্নাংশৰ লবৰ পৰা 1 বিয়োগ কৰিলে কি হয় গৈ 1/3 ইয়াৰ হৰৰ লগত 8 যোগ কৰিলে কি হয় গৈ 1/4 ভগ্নাংশটো নিৰ্ণয় কৰা 4/2 ভগ্নাংশটো উলিয়াব আছে ভগ্নাংশ কি কি থাকে বাচ্চা লব আৰু হৰ থাকে লেট লব ইকুৱেল টু x হৰ ইকুৱেল টু y ইকুৱেল টু 1 ভগ্নাংশটো কি হ'ব ভগ্নাংশটো ইকুৱেল টু x বাই ভগ্নাংশটো হ'ব x বাই according to condition first condition তে লিখা আছে যদি এটা ভগ্নাংশ লবৰ পৰা 1 বিয়োগ কৰা হয় ইয়াতে ভগ্নাংশ এইটো আছে x বাই y লিখি লোৱা আছে লবৰ পৰা 1 বিয়োগ কৰিছে হৰৰ পৰা কিবা কৰিছে নেকি নাই কৰা তেতিয়া ই হয় 1/3 সো এইটো সলভ কৰিব 3 ৰে x সলভ কৰিলে 36 minus 3 equal to y okay এটা আমি এক নম্বৰ বুলি ধৰিলো আইন দুই নম্বৰত যদি সলভ এনে কৈছে ইয়াৰ হৰৰ লগত যদি 8 যোগ কৰা হয় আকৌ ভগ্নাংশটো লিখিবা x বাই y আছে হৰৰ লগত 8 যোগ কৰি দিয়া লবৰ লগত একো কৰা নাই ই হয় গৈ 1/4 সো 1/4 এতিয়া যদি চোৱা ইয়াক আমি কৰি লও বজ্ৰৰ পৰা তৰৰ পৰা ওপৰলৈ ওপৰৰ পৰা তললৈ সো কি হ'ব 4x equal to y plus 8 ইয়াতে লক্ষ্য কৰিবা y মান তোমালোকে কি পাইছা 36 - 3 পাইছা সো y মান 36 - 3 হ'ব 4x equal to 36 - 3 plus 8 ব্র্যাকেটত ইয়াতে লিখি দিবা 1 নম্বৰ পৰা তুমি কি বুজাইছা 1 নম্বৰ পৰা তুমি বুজাইছা যে y equal to 36 - 3 ইয়াতে যদি চোৱা তিনিটা x ইয়াতে প্লাসত আছে 4x minus 36 equal to 8 পৰা 3 গলে 5 which will be x equal to 5 তুমি x ৰ মান কিমান পাইছা x ৰ মান কিমান পাইছা 5 x ৰ মান তো তুমি এতিয়া 1 নম্বৰ বুজাই দিয়া ঠিক আছে 1 নম্বৰ পৰা 36 3 into 5 minus 3 equal to y so দাগা বাংলাখন অলপ উল্টা কৰি দিয়া বা সমীকৰণটো অলপ চেঞ্জ কৰি দিয়া বা আতৰ বস্তুখিনি কোৱাতে মানে y দি পিনে এইখিনি কোৱাতে 5 3 গুণ 15 3 y equal to তুমি দিছা 12 এটা ভগ্নাংশ ভগ্নাংশটো কি আছিল আমাৰ x by y আছিল সো আমাৰ কি হ'ব 5/2 5/2 আমি কি হ'ব না आंसर
হয়নে নহয় এটা তুমি চেক কৰি চাব পাৰা কেনেকৈ চেক কৰি চাব পাৰা চাবা কেনে চোৱা লগৰ পৰা 1 বিয়োগ কৰা মানে 5 - 1 ডিভাইডেড যদি কৰা 4/12 4 1 3 বাৰ যায় সো কি লিখিলে ওপৰৰ সমান 1/2 হৈছে নে বাচ্চা এইটো 1/3 হৈছে নেক্সট আমাক কৈছে হৰত তোমাক কিমান যোগ কৰিব দিছে 8 যোগ কৰিব দিছে আমাৰ ভগ্নাংশটো 5/12 আছে যোগ 8 কৰি দিয়াছো সো 5/20 আসলে দিছো যে 4 বাৰ ওপৰৰ সমান সো 1/4 সো এটা মানে ওকে সো হৈছে আমাৰ যেটো বুজি পাইছা থাকে একেবাৰে ইজি হয় দিয়া জাস্ট কনসেপ্টখিনি আমি জানিব লাগে ভগ্নাংশটো বনাব জানিব লাগে লগ আৰু হৰ ধৰিব লাগে ভগ্নাংশ বনাব লাগে তাৰ পিছত এইখিনি বুজাই দিলে হৈ গ'ল আৰু মানে হয় স্ক্ৰিনশ্বট লৈ লোৱা লিখি লোৱা নিজৰ ইচ্ছামতে ওকে সো এতিয়া আমি আহিম কোৱেশ্চন নম্বৰ 3 লৈকে কোৱেশ্চন নম্বৰ 3 কি কোৱা আছে Question number 3. Important. এটা পৰীক্ষাত যখদাই লাভ কৰে 40 নম্বৰ যদি তেওঁ প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে পায় 3 নম্বৰ আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে হেৰুৱায় 1 নম্বৰ যদি প্ৰতিটো শুদ্ধ উত্তৰত 4 দিলেহেঁতেন আৰু প্ৰতিটো অশুদ্ধ উত্তৰত 2 নম্বৰ কাটিলেহেঁতেন যখদাই নম্বৰ পালেহেঁতেন 50 পৰীক্ষাটোত মুঠ কিমানটা প্ৰশ্ন আছিল এটা আমাক উলিয়াব দিছে পৰীক্ষাটোত মুঠ কিমানটা প্ৰশ্ন আছিল সেইটো আমাক উলিয়াব দিছে যদি উলিয়াব দিছে আমি এইটোতো জানিব লাগিব যে তাত মানে শুদ্ধ প্ৰশ্ন কিমান আছিল বা অশুদ্ধ প্ৰশ্ন কিমান আছিল বা শুদ্ধ উত্তৰ কিমান আছিল অশুদ্ধ উত্তৰ কিমান আছিল ওকে এটা আমি ধৰিম মানে বুজি পাইছা নে পোৱা নাই এইটো চাবছো এনে কৈছে যে এটা পৰীক্ষা পতা হয় আজিকালি পৰীক্ষাবিলাক পাতে নহয় এই যে কয় যে নিগেটিভ মাৰ্কিং কয় বুলি নিগেটিভ মাৰ্কিং আছে সো পৰীক্ষা এটা আছে তাত নিগেটিভ মাৰ্কিং আছে মানে কি হয় যদি তুমি 4টা কোৱেশ্চন যদি তুমি ভুল কৰিছা তেতিয়ালে এটা কোৱেশ্চনৰ তোমাৰ নম্বৰটো কি কৰা কাটি দিয়া বা তাৰ পাছত এটা পৰীক্ষা হয় নাই যদি তুমি 3টা কোৱেশ্চন ভুল কৰিছা তেতিয়ালে এটা কোৱেশ্চনৰ তোমাৰ নম্বৰ কাটি দিব এইটো এনেকুৱা হয় ধৰা হলি ইয়াতে তুমি 5টা কোৱেশ্চন আছিল এটা দুটা তিনিটা চাৰিটা পাঁচটা এটা কোৱেশ্চন তুমি ৰাইট কৰিছা সো ডেফিনেটলি তুমি 1 নম্বৰ পাইয়ে গলা 4টা কোৱেশ্চন তুমি ভুল কৰিছা যদি 4টা তুমি যদি ভুল কৰা তোমাক কি লিখিব লাগে -1 লিখিব মানে কি হ'ল পুৱা একটো তোমাৰ গুছি গল তুমি কিমান পাইছা 0 পাইছা ওকে আন এটা পৰীক্ষা আছে তাত কি হৈছে এটা কোৱেশ্চন তোমাৰ শুদ্ধ হৈছে বাকি 3টা তোমাৰ ভুল হৈছে এটাৰ কাৰণে তুমি 1 নম্বৰ পালা এই 3টাৰ কাৰণে 1 নম্বৰ তোমাৰ মাইনাস হ'ল তুমি কিমান হ'ল তোমাৰ 0 সো এইটো কথা আছে এইটো হৈছে আমাৰ আজিকালি কম্পিটিটিভ এক্সাম বিলাকত এইটো চলে হয়নে তোমালোকে জানা এইটো অলৰেডি আইডিয়াটো এতিয়ালৈকে তো আহিয়ে গৈছে চাগে জাস্ট আমি ইয়াতে জানিব লাগিব এতিয়া চাবা শুদ্ধ ধৰাৰ পৰীক্ষা তোমালোকৰ 45টা কোৱেশ্চন আছে এমসিকিউ কোৱেশ্চন তাতে তোমালোকে যদি 40টা যদি শুদ্ধ কোৱেশ্চন কৰিছা ফুল কোৱেশ্চন কেইটা কৰিছা কোনে ক'ব পাৰিব ডেফিনেটলি 5টা কেনেকৈ কৰিছা কিয়নো মুঠটো তুমি জানা হয়তো তুমি এনেকৈতো ক'ব পাৰা তুমি কি কৰিলা 10টা কোৱেশ্চন শুদ্ধ কৰিলা ওকে 10টা কোৱেশ্চন শুদ্ধ কৰিলা 5টা কোৱেশ্চন ভুল কৰিছা এতিয়া মুঠ কোৱেশ্চন কিমান আছে তুমি ক'ব পাৰিবানে ডেফিনেটলি ক'ব পাৰিবা 15টা আছিল কেনেকৈ শুদ্ধ কোৱেশ্চন আৰু যেটো শুদ্ধ উত্তৰ আৰু ৰং উত্তৰটো তুমি কি কৰিছা যোগ কৰিছা সো এজ সিম্পল এজ দ্যাট আমি হিতে কৰিম ইয়াতে যেটো কোৱেশ্চন অনুসাৰে কৰিব দিছে হয়নে কিমানটা আছে দিছে শুদ্ধ উত্তৰ সংখ্যা equal to x অশুদ্ধ উত্তৰৰ সংখ্যা equal to y এটাকে মুঠ প্ৰশ্ন কিমান হ'ব x plus এতিয়া যদি লক্ষ্য কৰা আকৌ এটা কন্ডিশন কি পায় চাবা দেই এনেকৈ কৈছে এটা পৰীক্ষা যখদাই 40 নম্বৰ লাভ কৰিলেহেঁতেন কিমান নম্বৰ লাভ কৰিলেহেঁতেন 40 নম্বৰ যদি তেওঁ প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে পায় 3 নম্বৰ এটা শুদ্ধ উত্তৰত কিমান পায় তেওঁ x পায় গতিকে এটা শুদ্ধ উত্তৰত পায় তেওঁ 3 নম্বৰ x টা শুদ্ধ উত্তৰৰ বাবে কি পাব x পাব 26 পাব কিয়নো চাবাচোন এটা শুদ্ধ উত্তৰত 3 পায় দুটা শুদ্ধ উত্তৰত 6 পায় কেনেকৈ পাইছা 2 পূৰণ 6 তিনিটা শুদ্ধ উত্তৰত 3 পূৰণ 3 9 হয়নে তেনেকৈ 4টা শুদ্ধ উত্তৰত তেওঁ 12 নম্বৰ পালে হয় এনেকুৱা হয় আৰু সো তেনেকৈ নম্বৰ এটা পায় সো x টা শুদ্ধ উত্তৰত তেওঁ কিমান নম্বৰ পাব 26 নম্বৰ পাব তাৰ পাছত শুদ্ধ উত্তৰৰ যিখিনি নম্বৰ পালে সেই নম্বৰখিনিৰ পৰা অশুদ্ধ উত্তৰৰ নম্বৰখিনি তুমি বিয়োগ কৰিব লাগিব হয়নে নহয় কোৱাচোন অশুদ্ধ উত্তৰৰ বাবে কিমান পাইছে তেওঁ 1 নম্বৰ হেৰুৱায় এটা মুঠ অশুদ্ধ উত্তৰ কিমান আছে y টা আছে সো 26 - y = 40 যদি তেওঁ 3 নম্বৰকে যদি একটা শুদ্ধ উত্তৰ পায় কিমানটা উত্তৰ আছে ইয়াতে x টা শুদ্ধ উত্তৰ তাৰ পাছত অশুদ্ধ উত্তৰখিনি যদি বিয়োগ কৰে তেতিয়া তেওঁ কিমান নম্বৰ পায় 40 নম্বৰ পায় ইয়াৰ পৰা তুমি y মানটো উলিয়াই y মান উলিয়াই ল'ব পাৰো আমি এটা হ'ব এবাৰ কৈছে কন্ডিশনটো এৰিয়া কৈছে যদি
একতা শুদ্ধ উত্তৰৰ কাৰণে 4 নম্বৰ দিলেও আগৰবাৰ শুদ্ধ উত্তৰৰ কাৰণে 3 নম্বৰ দিছিলে এইবাৰ 4 নম্বৰ দিছে কিমানটা শুদ্ধ উত্তৰ আছে x টা আৰু একতা মানে ভুল উত্তৰৰ বাবে যদি 2 নম্বৰ কাটি লয় কিমান নম্বৰ কা 2 নম্বৰ কিমানটা আছে y টা y আৰু কাটিছে মানে কি বিয়োগ তুমি যিমান নম্বৰ পাইছা তাৰ পৰা তোমাৰ মাইনাস হৈছে নহয় হলে তুমি কিমান পালা হয় 50 পালা আকৌ এইটো যদি লক্ষ্য কৰা গতে এইটাকে 2 ৰে কেনসেল এইটো আমাৰ সমীকৰণটো আহিব 2 ৰে কেনসেল আউট কৰিব পাৰি cancel out for it twice x minus y equal to 20 ইয়াৰ পৰা আমি y মান উলিয়াব পাৰো minus y equal to 25 minus twice x উলিয়াব পাৰো মানে যদি ইয়াৰে যদি মাইনাস চিন্তা যদি তুমি গুছাই দিব লাগে গতেকিটা ৰাখিকে তুমি মাইনাস এর পূৰণ কৰিবা মানে এটো যদি প্লাস হয় ইয়াৰে প্লাস টু minus 25 হৈ যাব ইয়াৰে minus টু plus twice x y মান তুমি উলিয়াব এটা a y মান তুমি 1 নম্বৰ বহাই দিব পাৰা 1 নম্বৰ পাবা 1 নম্বৰ যদি সোয়া 36 minus y আছে 36 minus y টা তুমি এখানে বহাবা minus 25 plus 26 minus 25 plus 26 equal to ইয়াতে কি আছে 40 আছে 40 এত যদি সোয়া 36 minus a minus a plus 25 কিয়নো ব্র্যাকেট মানে পূরণ হচ্ছে minus 26 equal to 14 তিনটা x মানে দুটা x হলে আমরা লিখলে এটা x 40 minus 25 equal to 1 ওকে মানে কিমানটা আছে আমাৰ শুদ্ধ উত্তৰ কিমানটা আছিল 15টা আছে না এই x ৰ মান যিটো আছে তুমি 2 নম্বৰত বহাই দিয়া ওকে না 2 নম্বৰ y equal to minus 25 plus 26 আছে minus 25 plus 2 plus 15 মানে কি minus 25 plus 30 which will be right ঠিক আছে মুঠ প্ৰশ্ন আমাৰ মুঠ প্ৰশ্ন এটা আছে মুঠ প্ৰশ্ন মানে কি বিচাৰ x plus y বিচাৰ x ৰ মান আছে ইয়াতে 15 y মান আছে 5 so 20 মুঠ কোৱেশ্চন কিমান আছে এটা 20 টা আছে so এইটো হ'ব আনসার ওকে তো কনসেপ্ট ওয়াইজ যদি কিবা বুজি নোপোৱা আছে তেতিয়াহলে জনাব পাৰা ইয়াৰে পাছৰ যেটো কোৱেশ্চন নম্বৰ আইডি মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন আকৌ দুটামান ইয়াতে আমি সূত্ৰ এন অল কিবা কিবি জানিব লাগিব অলপ আগৰ কিছুমান আমাৰ বেসিক আমাৰ নলেজ আছে এইখিনি আমি ইয়াতে মানে ব্যৱহাৰ কৰিব লাগিব তেতিয়া স্ক্ৰিনশ্বট লৈ দিছা চাগে বুজিছা চাগে পজ কৰি লিখি দিছা ওকে সো এতিয়া আহিছো আমি কোৱেশ্চন নম্বৰ আইডি লৈকে মই বহুত বেছি জোরে জোরে কই নাই থকা আকৌ বেছি স্পিডত নাই যাই থকা কিয় জানো নাই ইয়াতে গৰম আছে বহুত বেছি ফ্যানখন দিব নোৱাৰি ফ্যান দিলে সাউন্ড এটা হয় সো দা লেস amount of energy I expand the less hot I feel কেনে কোৱা যেন হৈছে মানে কম কাম কৰিম মানে কম গৰম লাগিব মোৰ question number 4 most important question of this exercise so it is up এনে কৈছে হাইপড এটাৰ ওপৰত দুখন ঠাই A আৰু B দূৰত্ব 100 কিলোমিটাৰ এখন গাড়ী এৰ পৰা আৰু একে সময়তে আন এখন গাড়ী বিৰ পৰা ৰাওনা হয় যদি গাড়ী দুখনে একে দিশলৈ বেলেগ বেলেগ দুটিৰে যাত্ৰা কৰে ইহতে 5 ঘণ্টাৰ পিছত লগালগি হয় যদি হিয়তৰ এখনে আনখনৰ দিশলৈ যাত্ৰা কৰে ইহতে 1 ঘণ্টাত লগালগি হয় গাড়ী দুখন প্ৰত্যেকৰে দ্ৰুতি উলিয়াব আছে কি উলিয়াব আছে দ্ৰুতি কিমান হৈছে দ্ৰুতি উত্তৰ দিব দ্ৰুতি আমি সবতকে প্ৰথমে আমি এটা সূত্ৰ এটা জানো বিজ্ঞান সূত্ৰ দূৰত্ব ইকুৱেল টু দ্ৰুতি গুণন সময় জানো এইটো জানো যদি আমি যদি কি উলিয়াব লাগে দ্ৰুতি উলিয়াব লাগে দ্ৰুতি যদি উলিয়াব লাগে দ্ৰুতিৰ লগত সময়টো পূৰণ হৈ আছে এপিনে আহিলে হৰণ সব সময় ৰেখাত ভাগ কৰি এইটো আমি সূত্ৰ জানো ইয়াক আমি কি বুলি কৈছিলো ইয়াক কৈছিলো d ইকুৱেল টু s ইনটু t কি মানে টাইম s ইকুৱেল টু স্পীড d ইকুৱেল টু ডিসটেন্স সো আমাৰ এইটো আমাৰ সূত্ৰ আছে ইয়াৰে ফাৰ্স্ট কন্ডিশনটো বুজি লও আমাৰ যেটো এইটো কোৱেশ্চন আছে ইয়াক কোৱেশ্চনটো কন্ডিশন দিও দুটা ঠাই আছে এইখন ঠাইৰ নাম a এইখন ঠাইৰ নাম b এই দুয়োখন ঠাইৰ মাজৰ দূৰত্ব 100 কিলোমিটাৰ এটা প্ৰ্যাকটিক্যালি বুজি প্ৰথমে কোৱা আছে চাবচোন চোৱা দুয়োখন ঠাইৰ পৰা দুখন গাড়ী আছে ইয়াতে এখন গাড়ী আছে ইয়াতে এখন গাড়ী আছে দুয়োখন গাড়ী এটা দিশতে গৈছে মানে ই এ পি দি গৈছে ইউ এ পি দি গৈছে যদি এনেকে যদি যাই থাকে তেতিয়ালে প্ৰথমে এনেকে ভাবা এইখন গাড়ীয়ে 20 কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈছে মানে 20 স্পিডত গৈছে 20 স্পিডত গৈছে এইখনে 20 স্পিডত গৈছে মানে কি ই যদি 1 ঘণ্টাত যদি 20 কিলোমিটাৰ যায় ইউ 1 ঘণ্টাত 20 কিলোমিটাৰ যাব ই ইয়াক লগ পাব নি কোনবা না পায় যদি ই যদি 40 কিলোমিটাৰত গৈছে ই যদি 20 কিলোমিটাৰতে যায় আছে তেতিয়ালে ই যেহেতু বেছি স্পিডত গৈছে ই ইয়ালৈকে যদি 1 কিলোমিটাৰ যায় ই 1 ঘণ্টাত 2 কিলোমিটাৰ যাব ই যদি 1 ঘণ্টাত ই যদি 20 কিলোমিটাৰ যায় 1 ঘণ্টা ই যাব 40 কিলোমিটাৰ কিয় যাব কিয় ই 40 স্পিডত যায় আছে নহয় মানে কি ইভেন্চুয়ালি মানে
অলপ পাছত কি হ'ব এইটো অলপ বেছিকে সময় যোৱাৰ পাছত ই ইয়াক লগ পাব কিয় লগ পাব ই অলপ বেছি জোৰে গৈ আছে এই ক্ষেত্ৰত চাবাচোন মানে কেনেকুৱা হৈছে ই যে বেছি জোৰে গৈ আছে গৈ থাকিলেও ইওতো যাই আছে যিহেতু এইখন যাই আছে ইয়াৰ স্পীড ইয়াৰ দ্ৰুতিৰ পৰা ইয়াৰ দ্ৰুতিটোক আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব তেতিয়াহে আমি ইহঁতৰ কি পাম নৰ্মেল দ্ৰুতিটো পাম নেক্সট এটা বেলেগ কেছ চিনাৰিও আছে এইবাৰ বিৰ গাড়ীখনে কি কৰিছে এইপিনে আহিছে এৰ গাড়ীখনে এইপিনে গৈছে যোৱাৰ ফলত কি হ'ব চাবচোন তুমিয়ে ভাবা সেই পিনৰ পৰা এটা ল'ৰা আহি আছে তুমি এই পিনৰ পৰা গৈ আছা দুয়োয়ে যিমান টাইমত তোমালোকে পাবা ল'ৰাটোও সেইপিনে দৌৰিছে তুমিও সেইপিনে দৌৰি আছা তেতিয়াহ'লে কিমান টাইমত পাবা মানে ডেফিনেটলি যেতিয়া দুয়োয়ে মুখামুখিকে আহিবা তেতিয়া ডেফিনেটলি কম টাইমত পাবা কম টাইমত পাবা মানে কি তোমাৰ দ্ৰুতি কি হৈছে বৃদ্ধি হৈছে যেহেতু দ্ৰুতি বৃদ্ধি হৈছে মানে আমি এইটো ক'ব পাৰো মুখামুখিকে আহিলে তাৰ মাজত হ'ব আমাৰ প্লাছ যদি একেটা দিশত যদি যায় দ্ৰুতি আমাৰ হ্ৰাস হ'ব আৰু হ্ৰাস হ'লে হ'ব আমাৰ মাইনাছ এইটো আমি মনত ৰাখিম ইয়াতে চাবা নেক্সট আমি এতিয়া ইয়াতে হালকা চাবা ট্ৰিক এটা জানিব লাগিব যেতিয়া তোমালোকক একেবাৰে স্পেসিফাই কৰি পিনে মানে একেবাৰে ডাইৰেক্টলি যেতিয়া তোমালোকক দি নাথাকে যে 2 ঘণ্টা 3 ঘণ্টা এনেকে যদি সময় যদি নিদিয়ে তেতিয়ালে এতিয়া আমাক চোৱা আমাক তেনেকেতো দিয়া নাই যে 2 ঘণ্টা 3 ঘণ্টা এনেকেতো দিয়া নাই আমাক জাস্ট ডিসটেন্স দিয়া আছে দিয়া আছে যেহেতু ডিসটেন্স দিয়া আছে স্পেসিফিক কে দিয়া নাথাকিলে যদি দূৰত্ব উলিয়াব দিয়ে সৰি যদি দ্ৰুতি উলিয়াব দিয়ে সময় ধৰি লবা যদি সময় উলিয়াব দিয়ে দ্ৰুতি ধৰি লবা এই কথা আকৌ গুৰুত্ব দিয়া কিয় এইটো বহুত ইম্পৰ্টেন্ট হয় 3.6 এক্সাৰসাইজটো আছে হেতু আমি কৰিব লাগিব যদি তোমালোকক স্পেসিফাই কে টাইম দিয়া নাথাকে যে 5 ঘণ্টা 6 ঘণ্টা এনেকে যদি স্পেসিফাই টাইম নাথাকে তেতিয়াহলে দূৰত্ব উলিয়াব দিলে সময় ধৰিব লাগিব সময় উলিয়াব দিলে দূৰত্ব ধৰিব লাগিব তাৰ পাছত আমি উলিয়াই ল'ব লাগিব কেনেকে ইয়াত আমি এই দিলা তোমালোকে লিখিব নালাগে একেবাৰে নালাগে এইবিলাক জাস্ট মই তোমাক বুজাই দিছো কি লিখিব লাগিব এইখিনি আমি ইয়াতে চাম আমাৰ দ্ৰুতি উলিয়াব আছে কাৰ দ্ৰুতি এৰ পৰা গাড়ীখনৰ দ্ৰুতি আৰু বি গাড়ীখনৰ দ্ৰুতি আমি গতিকে কি লম এর গাড়ি লগা সময় কি হবে না x হবে বি গাড়ি লগা সময় সো আমার কি আছে দ্বিতীয় উলিয়াব আছে এই কারণে আমি কি ধরে লৈছো সময় ধরে লৈছো আর আমার কি দি আছে ইয়া দূরত্ব ইকুয়াল কি আছে 100 কিলোমিটার আর দূরত্বটা আবার কি এখানে আছে ইয়া তোমার দূরত্ব ইয়াত কে বেশি না 100 কিলোমিটার যদি 100 কিলোমিটার দূরত্ব আছে ঠিক আছে এর গাড়ির দ্রুতি কিমান হবে আচ্ছা এটো হবে দ্রুতি ইকুয়াল টু দূরত্ব ডিভাইডেড বাই সময় দূরত্ব কি কিমান আছে ইয়াতে 100 আর সময় কিমান আছে ইয়াতে এর গাড়িখনৰ সময় আছে x সো এটো হবে দ্রুতি বিৰ গাড়ীৰ দ্ৰুতি দূৰত্ব কিমান আছে 100 কিলোমিটাৰ 100 আকৌ দ্ৰুতি বুলি কোৱাৰ লগে বিৰ দ্ৰুতি আছে আমাৰ ইয়াতে y so 100 by y এইটো এটা মানে according to condition কি হয় আছে প্ৰথম কন্ডিশনটো কেনেকৈ কৈছে ইয়াতে চাগে তোমাৰ পৰা আহি আছে মই লিখ কৰি কিনে লগাই দিছো চাগে এইটো কোৱেশ্চনটো ইয়াতে আমাৰ কি আছে এনে ফাৰ্স্ট কন্ডিশনটো এনে কৈছে যে দুয়োখন গাড়ী এটা দিশতে যায় আছে যেতিয়া এটা দিশতে গৈছিলে তেতিয়া আমাৰ কি হ'ব ডেফিনেটলি মাইনাস হ'ব কিয়নো আমাৰ একা দিশতে গলে এটাৰ পৰা বেছিৰ পৰা কমলৈকে আমাৰ যাই নহয় এটা দিশতে গলে সো তেতিয়া আমি কি কৰিম জানানে মানে কি গম পাইছো আমি এই গাড়ীখন আমি স্পিড আমি বেছি বুলি ধৰি লৈছো দ্ৰুতি বেছি বুলি ধৰিছো মানে কি হ'ব 100 by x minus 100 by y equal এতিয়া চাবা আমাক যিখিনি যেটো টাইমত ই লগ পাব কিমান টাইমত লগ পাব বুলি এটা কোৱেশ্চন আহি আছে ই 5 ঘণ্টা পিছত লগালগি হয় কিমান ঘণ্টা পিছত লগালগি হয় 5 ঘণ্টা পিছত লগালগি হয় এই যেটো 5 ঘণ্টা আছে এইটো কি সময় হয়নে ন আকৌ 100 by x যেটো ৰাখি আছে এই x ৰাখিটো কিনো দ্ৰুতি 100 by y ৰাখিটো কিনো দ্ৰুতি যদি দ্ৰুতিৰ পৰা দ্ৰুতিক যদি বিয়োগ কৰা তেতিয়ালে হোৱাতেও তুমি কি পাবা দ্ৰুতিয়ে পাবা তুমি যদি শ্ৰেণীৰ পৰা যদি শ্ৰেণী যদি নোহোৱা কৰা শ্ৰেণীয়েটো পাবা তেনেকুৱা কথা দ্ৰুতিৰ পৰা যদি দ্ৰুতি বিয়োগ কৰিছা তেতিয়ালে কি পাবা তুমি দ্ৰুতিয়ে পাবা কিন্তু ইয়াতে যেটো 5 ঘণ্টা দিয়া আছে এটো সময়ে আৰু সময় যদি হৈছে সময় কিটা কৰিছে চোৱা x টো সময় তলত আছে y সময় তলত আছে সো 5 ঘণ্টা সময় কি তলত থাকিব 100 আছে সো ইয়াত দূৰত্বটো 100 আছে সো 100 টো আমি ক'ত যাব এইখিনি যদি তুমি সিম্পলিফাই কৰা মানে ইয়াতে কি কোৱা আছে মানে 100 by x মানে হৈছে a দ্ৰুতি 100 by y মানে b দ্ৰুতি দ্ৰুতিৰ পৰা দ্ৰুতি বিয়োগ কৰিলে সদায় কি পাবা দ্ৰুতিয়ে পাবা দ্ৰুতিটো আমি কেনেকৈ পাইছো দূৰত্বটো আমাক দিয়া আছে 100 আৰু সময় দিছে আমাক 5 ঘণ্টা সো 100 by 5 বা 5 ভাগৰ 100 এটো কাটিলে তুমি পাবা 20 বার এক যদি কৰা 100 by
x minus 100 by y equal to 20. Okay, slow হ'ব পাৰে বাট মানে গোটেইখিনি বুজি পাবা সেই কাৰণে মই স্লো কৰি লৈছো এটো ক'লে এক নম্বৰ এন্ড এবাৰ কি কৈছে চাবা দে এবাৰ গাড়ী দুখনে কি কৰিছে মুখামুখিকে আহিছে যদি মুখামুখিকে আহে তেতিয়া হলে তো আমাৰ কি হ'ব এইটো আমাৰ ডেফিনেটলি আমাৰ প্লাস হ'ব সো আমাৰ কি হ'ব x by 100 plus y by 100 কাৰণ দ্ৰুতি ইয়াতে দ্ৰুতি হ'ব ইকুৱেল টু 1 ঘন্টা লাগে 1 ঘন্টা আছে সময় sorry আচ্ছা 100 by x আছে yes 100 by x আছে এই দ্ৰুতি তো 100 by x আছে 100 by x plus 100 by y equal to 100 by কি হ'ব 1 হ'ব ইয়াত যদি আমি যদি ফার্দার যদি সলভ করি তাহলে 100 by x plus 100 by y equal to 100 এই সমান গোটেইটাৰ ওপৰত কি আছে 100 100 100 আছে নে ইয়াতে 100 100 100 ইয়াতে কি হ'ব ক্যান্সেল আউট হৈ যাব হৈ গ'লে কি দিব 1 by x plus 1 by y equal to 1 আৰু এইটো হ'ব না সো ঠিক আছে ধৰি ইয়াত দেখোন কাটিব পাৰি বিচেৰি ইয়াত 1 টাইমছ ইয়াত 5 টাইমছ 5 টাইমছ কি হ'ব 5 by x minus 5 by y equal to 1 আৰু ইয়াত ধৰি ওকে সো আমি এনেকৈ ধৰিব পাৰো এতে এক নম্বৰ সমীকৰণ আৰু দুই নম্বৰ সমীকৰণত যদি লিখিব পাৰা দুয়োটাতে চলক দুটা তলত গুচি গৈছে চলক তলত যোৱাৰ লগে হেতু আমি কি বুলি ক'ব পাৰো স্পেশাল কেস বুলি ক'ব পাৰো আৰু স্পেশাল স্ক্ৰীনশ্বট লৈ লোৱা বা লিখি লোৱা ওকে হপফুলি বুজি পাই আছে ইয়ালৈকে স্পেশাল কেস আৰু যিবিলাক আমাৰ স্পেশাল কেস বিলাকক আমি সলভ কৰাৰ নিয়মটো আছিল এগেইন লেট again मैं आपको स्पेशल केस देते बुझाई থকা নাই কিয়নো স্পেশাল কেস অলরেডি তোমাক আগত দুবাৰ মই বুজাই দিছো ঠিক আছে বুজাইছো ওকে আমি ধৰি ললো 1 by x equal to u 1 by y equal to again এক নম্বৰ পৰা এই 1 5 by x আছে যে 5 by x আমি আনকে লিখিব পাৰো 5 পূৰণ 1 by x minus 5 by y 5 পূৰণ y by 1 by y equal to 1 অর্থাৎ 2 মাতে লিখিব সো 5 into 1 by x স্কয়ার 1 u 5u minus 5v equal to 1 এইটো ধৰি লোৱা তুমি কি নম্বৰ 3 তাৰ পাছত 2 নম্বৰৰ পৰা যদি চোৱা 2 নম্বৰ কি আছে 1 by x মানে তুমি u এ ধৰিবা u plus v equal to ইয়াত তুমি চাৰি বাকি ক্লাস স্ক্রিনশট লৈ লিছা লিখি লৈছা নিজৰ ইচ্ছা মতে মানে এতিয়া আমি এইখিনি আমি সলভ কৰিম যেতিয়া আমি সলভ কৰিম তেতিয়া এটা কাম কৰি দিয়া ইয়াৰে পৰা q মানটো উলিয়াই লওঁ equal to 1 minus আকৌ এইটো কিছু চাৰি নম্বৰ ঠিক 3 নম্বৰত u মানটো বহাই দিয়া 3 নম্বৰত u মান যদি বহা 5 হ'ল into 1 minus v minus 5v equal to 1 ৰিয়াক যদি কৰা 5 equal 5 টা v Tanya mai gole you so 5v1 5p1 going to 1 equals 2 plus b itu ঠিক আছে ইয়াৰ এটা ঠিক আছে sorry okay ময়ো কিবা একেবাৰে গৰুৰ দৰে চোৱাছো মই ভাবিছিলো -5b + 5b এনে কেনসেল আউট হৈ কি যে নহয় -5b এনে অলপ টাইম গুচি গ'ল বাট এইখিনি মই কাট নকৰো দিয়াছো মানে এইখিনি এইটোৱে প্ৰুফ যে ওকে মানে তাৰে আকৌ মই জাস্ট তোমাৰ লগত ডিসকাস কৰি আছো বা মানে ধৰাছো এনে নহয় যে মই একেবাৰে 100% জানি গতি সেইভাবে মই যে কৈছো ইয়াৰ আছো যে 98 ওকে বাট 100% কেতিয়াবা মুশকিল হৈ যায় সবৰে ইয়াতে যদি চাম -5b -5b -10b equal to 1 minus 5 আমি কি হ'ব -10 equal to -4 cancel out তাৰপিছত v equal to কি পাবা 4/10 v equal to কি দিছা 4/10 v মানে তুমি কি ধৰিছিলা বাচ্চা এই ইয়াতে 1 by y so 1 by y equal to কি দিছা 4/10 cancel out কৰিব পাৰি এই ইয়াতে এক যাব দুই বাৰ এক যাব পাঁচ বাৰ
মানে y ইকুৱেল টু তুমি কি দিছা 5/2 উল্টা কৰি দিব পাৰা মানে উল্টা কৰি দিলে y মান কি পাবা তুমি 5/2 5/2 যদি পোৱা আমরা y ইকুৱেল টু 5/2 ঠিক আছে যদি তুমি এটা যদি x ৰ মান যদি চোৱা এটা যদি তুমি x ৰ মান চোৱা এই যে তো v মান পাইছা v মান তো কৰবাত বহুৱাই দিব পাৰি 4 নম্বৰৰ পৰা i মান বহুত বহুৱাই দিছো u ইকুৱেল টু 1 minus v মান পাইছা প্ৰভাইডেড 4/10 মানে 10 minus ইয়াতে কি দিছে 10 minus 4 10 minus 4 by 10 which will be 6/10 আৰু ইয়াক যদি ক্যান্সেল আউট কৰা তেতিয়া হ'ব 3/5 আৰু ইয়াৰ মান পাইছা তুমি u মান পাইছিলা 1/x u মান পাইছা তুমি 1/x so 1/x হয় লিখা x মান কি হ'ব x equal to 5/3 so y মান পাইছা 5/2 x ৰ মান পাইছা তুমি 5/3 এটা তোমাক বাচ্চা লাগে কি তোমাক লাগিছিলে x আৰু y যেটো আছে এটো আমি সময় বুলি ধৰি লৈছো আমাক কি লাগিছিলে দ্ৰুতি লাগিছিলে সো এতিয়া আমি দ্ৰুতি উলিয়াই লওঁ এইখিনি স্ক্ৰিনশ্বট লৈ আৰু লিখি লোৱা কোৱেশ্চনটো অলপ লং টাইম লাগিব বাট ইমান বেছি হাৰ্ড নহয় কৰি গৈ থাকিলে একেবাৰে ইজি হৈ গ'ল x আৰু y মানটো তোমালোকে উলিয়াই লিছা ওকে এটোটো লিখি লিছা চাগে স্ক্ৰিনশ্বট লৈ লিছা এতিয়া আমি কি কৰিম এৰ যেটো দ্ৰুতি আৰু b যেটো দ্ৰুতি এটা আমি এই কিটা তুমি সময় হেইছা x আৰু y যেটো মান দিছে এটো সময় হেইছা এটা কি a দ্ৰুতি মানে এর গাড়ীখনৰ দ্ৰুতি দিছো এই দ্ৰুতি মানে কি আছিল আমাৰ 100/x আছিল 100/x 100/x ৰ ঠাইত তুমি এতিয়া কি পাবা 5/3 পাবা 5/3 পাবা সো 100 হৰণৰ পৰা পূৰণ কৰিলে 3/5 কেনসেল আউট কৰিলে 20 কি হ'ব 60 দ্ৰুতিৰ সদায় আমাৰ যেটো একক কিলোমিটাৰ প্ৰতি ঘণ্টা এন্ড b দ্ৰুতি মানে কি আছিল তোমাৰ 100/y 100/y মানে তুমি কি বিচাৰা বাচ্চা 5/2 মানে কি পাবা 100 into 2/5 cancel out করলে 20 which should be 40 kilometer per hour so question to important হয় বহুত বেছি হার্ড যেন লাগিব পাৰে হার্ড লাগিলে ইমান বেছি হার্ড নহয় ইজি হয় মানে কৰি গৈ থাকিলে ইজি হয় so এটো টেনশন নলবা এটা আছে question number 4 কিমান টাইম গুছি গলে 36 মিনিট মান হৈ গ'ল সো minutes man was okay 34 man on okay screenshot le lwa likhiba eta ami aisho 10 number question to ekabare easy hoy etu question ebar ako sai loba jodi bujin pa ei question jodi bujin pa ako ebar sai loba sai loar pasot mili jabo okay easy hoy mane just yate beshi space thate no jodi tumi bohi kola tetia dui page ane dekha rabo pare dekha kyo dui page hoise dui page na tini page hoile maths question eko kotha na thake kyo no formula mode tumi just kori goi thaka kino matlab ase tote দুই পেজ আর তিন পেজ সমাজ বিজ্ঞানৰ কোৱেশ্চন হয় এটো যে দুই পেজত কিনো লিখি তেনেকুৱা বাট সমাজ বিজ্ঞানৰ যদি তুমি ভালকে লিখিব জানা অসমীয়া যদি ভালকে লিখিব জানা তেতিয়া দুই পেজ তিনি পেজ লিখা ইমান বেছি এটা হয় কথা নহয় লিখিব পাৰি জাস্ট আমি ফৰ্মুলা বিলাক নাজানো কি আছে তোমালোকক প্ৰথম ক্লাছটো বিজ্ঞান শিকাৰ আগতে কি কি জনা উচিত এই ক্লাছটোত মই অলৰেডি তোমালোকক শিকাইছো কেনেকৈ এটা কোৱেশ্চন এটা লিখে 5 নম্বৰ কোৱেশ্চন এটা এটো গৈ পিনে চাই লবা বহুত ইম্পৰ্টেন্ট হয় এটো কেন এটা একেবাৰে কেনেকুৱা দিয়াচোন টিচাৰ বিলাকে জানে জাস্ট বি নম্বৰ তো কৈছে এটা আয়তৰ যদি দৈৰ্ঘ্য 5 একক হ্ৰাস কৰা হয় প্ৰস্থক যদি 3 একক বৃদ্ধি কৰা হয় ইয়াৰ কালি 9 বৰ্গ একক হ্ৰাস হয় যদি ইয়াৰ দৈৰ্ঘ্য 3 একক আৰু প্ৰস্থক 2 একক যদি বৃদ্ধি কৰা হয় ইয়াৰ কালি 67 বৰ্গ একক বৃদ্ধি পায় আয়তটো দীঘল প্ৰস্থ আমাক কি কৰিব দিছে উলিয়াব দিছে আয়তটো কোৱা হলে আয়ত লিখিবা দীৰ্ঘগামী x বুলি ধৰি লৈছো প্ৰস্থগামী y বুলি ধৰি লৈছো x প্রস্থ লিখা দাও y আলি কি হবে আলি মানে এসে ঠিক করুন প্রস্থ which will be x into y এখন কিন্তু কন্ডিশন কি হয় সেটা চাই আছে যদি এটা আয়তর দৈর্ঘ্য 5 একক ভাগ করা হয় মানে x - 5 আৰু প্রস্থ 3 একক বৃদ্ধি করা মানে কি y + 3 তেতিয়ালে ইটা কালি সবা এটো আমাৰ দৈৰ্ঘ্য আছে এটো প্ৰস্থ আছে দুয়োটাৰ পূৰণফল মানে তো কালিটো আমি কি বিছো x y ইয়াৰ যেটো কালি আছে তেন্তে ইয়াৰ কালি 9 বৰ্গ একক হ্ৰাস হয় xy - এটো হৈছে এক নম্বৰে হবে x into y will be xy x into 3 will be plus 5x minus 5 into y will be minus 5y plus 3 good number minus 15 xy minus 9 यार plus xy will be cancelled out
36 minus 5y ইয়াতে চোৱাৰে -15 আছে এইপিনে গলে +15 হ'ব +15 আৰু -9 মানে ইয়াতে থাকিব 6 এইটো থৈছো আমি নেক্সট এন্ড আৰু এটা কথা দিছে এনে কৈছে যদি ইয়াৰ দৈৰ্ঘ্য 3 একক বৃদ্ধি কৰা যদি ইয়াৰ দৈৰ্ঘ্য 3 একক আৰু প্ৰস্থ 2 একক বৃদ্ধি কৰা মানে x + 3 আৰু প্ৰস্থ y + 2 ইকুৱেল টু ইয়াৰ কালি 67 বৰ্গ একক বৃদ্ধি হয় xy + 67 মানে বৃদ্ধি হয় তেতিয়াহ'লে এইটো আমি কি কৰিব পাৰিছে x দিগাৰ প্ৰস্থ উলিয়াব দিছে সো এইটো আমাৰ হ'ব xy plus x into y will be xy, x into 2 will be 2y6, 3 into y will be 3y, 3 into 2 will be 6 equal to xy plus 67, xy will be cancelled out. Here for we can y6 plus xy equal to 67. So it is evening going to tell them minus 6 over ultimately 61. Here for x over 2 day over x equal to your assumption. y6 or over thrice y2 plus होइसे এইপিনে গলে মাইনাস হ'ব মানে কি হ'ব 61 minus thrice y দুইটো পূৰণ হৈছে এইপিনে গলে হ'ব হৰণ ইয়াত কৰিব এটা 2 নম্বৰ পৰা x ৰ মান 1 নম্বৰত বহাই দিয়া 1 নম্বৰ কি আছে আমাৰ এইটো আছে এতিয়া 2 নম্বৰ পৰা x ৰ মানটো 1 নম্বৰত বহাই দিয়া এইটো সমান কেনেকৈ আকি লৈছো তাকে হাই ঠিক আছে 1 নম্বৰ পৰা 5 6 আছে 3 whole into এইখিনি হ'ব 3 whole into 61 minus 61 minus I square by 2 6 minus 5y so minus 5y equal to 6 এতিয়া যদি কৰো আমি তেতিয়ালে চাবা এইখিনি পূৰণ কৰিব লাগিব 6 3 গুণ 18 ইয়াৰ তলত 1 আছে ইয়াৰ তলটো 2 আছিল আৰু 1 এটা আছে 2 এর একর লখাবো 2 এখানে যদি পূরণ করে 1 পূরণ এখানে মানে তো এখানে হবে 2 পূরণ এখানে মানে দশটা y ইকুয়াল টু 6 আমি যদি চাও ইয়াতে 183 মাইনাস 9টা হয় মাইনাস 10টা হয় মাইনাস 19টা হয় ইকুয়াল টু 12 সো মাইনাস 19টা y ইকুয়াল টু 12 মাইনাস 183 which will be minus 1 minus 19y minus initially like the 9 times y equal to 9 y मान किमान दिसे याते 9 दिशा माने याते जितु प्रश्न वाला 9 अरे कोनोबा এটা নম্বৰ বহাই দিয়া 2 নম্বৰ বহাই দিয়া 2 নম্বৰ পৰা x equal to 61 minus 5 61 minus 3 into 9 divided by 2 61 minus 9 27 divided by 2 এরপরে যদি সাম তাহলে 84 divided by 2 which will be 70 মানে আমি কি পালো জানানে দিক পালো আমি 17 একক আকো প্রশ্ন পাইছো আমি 9 একক মানে ইয়াৰ তলত লিখি দিবা তাৰ তলত তোমাক লিখি দিবা এখিনি প্ৰথমে এখিনি লিখি দিবা স্ক্ৰিনশ্বট লৈ লোৱা এটো বা তাৰ তলত লিখি দিবা দিক মানে নিদিলো হয় বাট এই একক বুলি লিখি দিব লাগিব যে হেই 17 apa pasti igual to no itu apa na lihat asli coba lihat lihat di sana aku lihat ya ada pasal aku itu akses sejarah aku kono dona question নাই আমার so ya ada pasal itu akses sejarah kono dona question নাই so আজিৰ কাৰণে ইমানখিনি আমি হেৰি হয়নে বাকি কিবা যদি নুবুজা আছে নৰা আছে কিবা কনসেপ্ট যদি হাৰ্ড লাগিছে মোক জনাই থৰিবা নতুন কনসেপ্ট এটাৰে আমি কি কৰিম হেতু কোৱেশ্চন ইন্ডিভিজুৱেলি আপলোড কৰিম ওকে এন্ড আজিৰ কাৰণে ইমানে আছিল দিয়া খালি তোমালোকে আকৌ এটা ইয়াৰে ক্লাছ এটা পাবা সো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং আজিৰ কাৰণে ইমানে আছিল দিয়া ওকে এতিয়া আকৌ অফলাইন ক্লাছ কৰিব হবে জাস্ট 15 মিনিট আছে এতিয়া 4টা বাজিছে 4:15 ৰ পৰা আকৌ ক্লাছ আছে এতিয়া ওকে থ্যাংক ইউ এভৰিवन